শিক্ষা ব্যৱস্থাত ভাষাৰ স্বাধীনতা তথা বছৰত এখন বিষয় পঢ়োৱাটো আদৰ্শ শিক্ষা ব্যৱস্থা হয়। আমাৰ শিক্ষা ব্যৱস্থাত উচ্চ শিক্ষাত যেনে MBBS, MD, IAS, IPS ইত্যাদি বিষয়সমূহ ইংৰাজীত পঢ়োৱাটো বাধ্যতামূলক কৰা আছে। এই উচ্চ শিক্ষা ব্যৱস্থাত ভাষাৰ স্বাধীনতাৰ অতি প্ৰয়োজন আছে। কাৰণ ইংৰাজী ভাষা উচ্চ শিক্ষাত পঢ়াটো অধিকতম ছাত্ৰ-ছাত্ৰী নিবিচাৰে। সকলো ছাত্ৰ-ছাত্ৰীয়ে নিজৰ মাতৃভাষাত পঢ়াটো আশা কৰে। সেইবাবে উচ্চ শিক্ষাত মাতৃভাষা অসমীয়া আৰু ৰাষ্ট্ৰীয় ভাষা হিন্দীত হোৱাটো অতি প্ৰয়োজন। তেতিয়া ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া ভাষাত পঢ়ি ডক্তৰ, বিজ্ঞানী আৰু অধিকাৰী হ'ব পাৰিব। আৰু উচ্চ শিক্ষা হৈছে ছাত্ৰ-ছাত্ৰীৰ কৰ্মসংস্কৃতিৰ নিৰ্মাণৰ অন্তিম সময়। সেইবাবে কৰ্মসংস্কৃতিৰ জ্ঞান যেনে ডক্তৰৰ জ্ঞান যদি অসমীয়া ভাষাত লয় তেতিয়া ডক্তৰজনে ৰোগীজনক অসমীয়া ভাষাত ব্যৱহাৰ তথা চিকিৎসাৰ জ্ঞান দিব পাৰিব। যাৰ ফলত আমাৰ কৰ্মসংস্কৃতি নিজৰ মাতৃভাষা অসমীয়াত হ'ব। সেইবাবে ইংৰাজী ভাষা বাধ্যতামূলক কৰিব নালাগে। ঠিক সেইদৰে ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ প্ৰতিভাৰ ওপৰত ভিত্তি কৰি বিষয়সমূহ পঢ়িব দিব লাগে। উদাহৰণস্বৰূপে কোনোবা ছাত্ৰ-ছাত্ৰীয়ে যদি নিজৰ প্ৰতিভাৰ অনুপাতে ইতিহাসৰ আৰু যিকোনো এটা বা দুটা বিষয়ৰ ওপৰত অধ্যয়ন কৰিব বিচাৰে তেতিয়া তেনে ছাত্ৰ-ছাত্ৰীয়ে এই দুখন কিতাপৰ ওপৰতে নৱম শ্ৰেণীৰ পৰা ডিগ্ৰীলৈকে পঢ়িব তথা অধ্যয়ন কৰিবও দিব লাগে। যদি ছাত্ৰ-ছাত্ৰীক নিজৰ সুবিধা অনুপাতে বিষয়সমূহ পঢ়িব দিয়া হয় তেতিয়া ছাত্ৰ-ছাত্ৰীসকল সেই বিষয়ৰ প্ৰতি আগ্ৰহ থকাৰ বাবে সেইকেইখন বিষয়ৰ পৰা অধিক জ্ঞানসমূহ অৰ্জন কৰিব পাৰিব। নতুবা ছাত্ৰ-ছাত্ৰীক প্ৰতি বছৰ এখন বিষয়ৰ ওপৰত পঢ়িব দিব লাগে। সেই বিষয়ৰ জ্ঞানসমূহ লোৱাৰ পিছত আৰু এখন কিতাপৰ বিষয় পঢ়িব দিব লাগে। এইদৰে ছাত্ৰ-ছাত্ৰীক যদি প্ৰতি বছৰ এখন কিতাপ পঢ়িব দিয়া হয় তেতিয়া ছাত্ৰ-ছাত্ৰীৰ পঢ়া ভাল হোৱাৰ লগতে সেই বিষয়ৰ ওপৰত অধ্যয়ন শক্তিও বৃদ্ধি হ'ব। উদাহৰণস্বৰূপে ইতিহাসৰ কিতাপ পঞ্চমৰ পৰা ডিগ্ৰীলৈ যিমানখন ইতিহাসৰ বিষয় পঢ়োৱা হয় সেই বিষয়সমূহ ছাত্ৰ-ছাত্ৰীক এবছৰ পঢ়াই সম্পূৰ্ণ কৰা। এইদৰে এবছৰত এখন কিতাপ পঢ়ালে ছাত্ৰ-ছাত্ৰীৰ মানসিক চিন্তা টেনচন কম হ'ব আৰু এখন কিতাপৰ ওপৰত ভালকৈ অধ্যয়ন কৰিব পাৰিব। যাৰ ফলত সেই বিষয়ৰ ওপৰত পূৰ্ণ জ্ঞানৰ বৃদ্ধি হ'ব। যেনেকৈ এজন মানুহে একে সময়তে এটা ৰাস্তাত যাব পাৰিব কিন্তু একে সময়তে দুটা ৰাস্তাত যাব নোৱাৰে। ঠিক সেইদৰে আমাৰ মস্তিষ্কও একে সময়ত অৰ্থাৎ এবছৰত এখন কিতাপৰ ওপৰতহে অধ্যয়ন কৰিলে জ্ঞানসমূহ ভালকৈ ল'ব পাৰিব। যদি এবছৰত 6খন বিষয়ৰ ওপৰত কিতাপ পঢ়োৱা হয় তেতিয়া মস্তিষ্কই কোনো এটা বিষয় পূৰ্ণভাৱে ল'বলৈ সক্ষম নহয়। আৰু যদি সক্ষম হয়ও তেতিয়া 100%ৰ ভিতৰত কমেও 5% ছাত্ৰ-ছাত্ৰীহে সক্ষম হয়। আমাৰ অসমৰ শিক্ষা ব্যৱস্থাৰ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ নম্বৰৰ পৰা বুজিব পৰা যায় যে একেলগত এবছৰত 6খন কিতাপ পঢ়োৱাটো যুক্তিসংগত নহয়। ইংৰাজসকল অহাৰ আগত আমাৰ ভাৰতত এবছৰত এখন বিষয়ৰ ওপৰত পঢ়োৱা হৈছিল, যি আদৰ্শ শিক্ষা ব্যৱস্থাৰ বাবে বিশ্বৰ মানুহ ভাৰতত পঢ়িবলৈ আহিছিল।